নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ। ভিডিঅ'টো হ'ল এটা ৰেচিপি ভিডিঅ'। ৰেচিপিটো হ'ল টেঙামৰা জেলিৰ ৰেচিপি। হয়তো সকলোৱে জানেই যে টেঙামৰা জেলি কিদৰে বনায়, তথাপিতো চাওকচোন আৰু আমিনো কিদৰে টেঙামৰা জেলি বনাওঁ। আশা কৰোঁ ভিডিঅ'টো যাতে স্কিপ নকৰাকৈ শেষলৈকে চাই। যদি ভিডিঅ' চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰিং, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইদৰে আমি টেঙামৰাৰ বাকলিখিনি আঁতৰাই লৈছোঁ। প্ৰথমে আমি টেঙামৰাখিনি এইদৰে কম পৰিমাণে পানী দি সিজাই লৈছোঁ। আপোনালোকেও সিজাই ল'ব এনেদৰে। চাওক, এয়া কি সুন্দৰভাৱে উতলি গৈছে গোটেইখিনি। এনেদৰে উতলিলে জেলি বনোৱাত আৰু জাম বনোৱাত সহজ হয়। অলপ ধোৱাই আছে। এয়া মই অলপমান ক'লা জিৰা, কেইটামান তেজপাত আৰু কেইটামান জলকীয়া লৈ লৈছো। আপোনালোকে জলকীয়াখিনি আপোনালোকৰ মানে কিমান পৰিমাণৰ জ্বলা লাগে সেই অনুসাৰে দিব পাৰে। আমাৰ বিশেষকৈ বেছি জ্বলা খোৱা নহয়, সেইবাবে মই এই ইমানখিনিয়ে লৈছো। আৰু কেইটামান মেথি গুটি লৈছো। এয়া চাওক, জুইত বনালে সোৱাদটো ভাল হয়, সেইবাবে মই জুইত বনাইছো। আপোনালোকে গেছতো ল'ব পাৰে। তেল দিলোঁ অলপমান, তাৰপাছত গোটেইখিনি মছলা একেলগে দি দিলোঁ। এনেকৈ লৰাই দিছোঁ। তাৰপাছতে টেঙামৰাখিনি এইদৰে ভালদৰে লৰাই ল'ব। এয়া গুড় চকলিয়াই লৈছোঁ। টেঙামৰাখিনি মানে যিমানখিনি লাগে তাৰ অনুসাৰে আমি গুড়খিনি চকলিয়াই লৈছোঁ। সেইখিনি এতিয়া টেঙামৰাখিনি দি দিম। এইদৰে গোটেইখিনি একেলগে দি দিলোঁ। আপোনালোকে অলপ অলপকৈও দি দিব পাৰে। তাৰপাছত এইদৰে লৰাই দিব। ভালদৰে লৰাব, তেতিয়াহে গোটেইখিনি একেলগে সংমিশ্ৰণ হ'ব। এয়া আমাৰ জেলিখিনি প্ৰায় হৈছেই। চাওক কি সুন্দৰভাৱে গুড়খিনি একেলগে সংমিশ্ৰণ হ'ল। মই অলপ বেছি মিঠা খাওঁ বাবে গুৰ চেনি দুয়োটাই দিছোঁ আৰু সোৱাদ অনুসাৰে অলপমান নিমখ দি দিছোঁ। এয়া চাওক, আমাৰ টেঙামৰা জেলিখিনি হৈ গ'ল। কি ধুনীয়া সুগন্ধ আহিছে তেজপাতখিনি দিয়াৰ বাবে। ৰুটিৰ লগত খাবলৈ বৰ সোৱাদ হয়। এয়া চাওক, মই অলপমান লৈছোঁ আৰু খাই চাইছোঁ।